তো হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল MSJG ব্লগ। মোৰ পুনৰ এটা ইউটিউব চেনেলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে অষ্টমী পূজা। অষ্টমী পূজা সকলোলৈ মোৰ ফালৰ পৰা হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু অষ্টমী পূজা বুলিও মানে মই এতিয়া বৰ্তমান পূজা চাবৰ কাৰণে যাম আৰু অলপ দেৰিকৈ মানে এতিয়া অলপমান পথাৰৰ ফালে ফুৰিব আহিলোঁ আৰু ভিডিঅ'টো আপলোড কৰি দিলোঁ সপ্তমী পূজাৰ। আৰু দিনৰ ভাগত আমি ক'ৰবাত অলপ বেলেগ ফালে যাম, আমাৰ ঘৰৰ ওচৰে পাজৰে চাম আৰু ক'ৰবাত। তাৰপিছত আকৌ ৰাতিকৈ যাম, দিনৰ পৰিৱেশ ৰাতিৰ পৰিৱেশ আপোনালোকক এইটো ভিডিঅ'ত দেখা পাব। আৰু এতিয়া বলক মই ঘৰলৈ যাওঁ, ঘৰত যাই কাপোৰ চাপোৰ ধুই গা চা ধুই একদম মানে পূজাত লগ পাই আছোঁ আপোনালোকক। বলক আৰু এতিয়া বৰ্তমান আহিলোঁ মই পিংলেশ্বৰ দেৱালত। ধন্যবাদ চুলি তুলি স্টেজ করছি বইটা ভাল লাগা আছে তো নেটবি না ভাল লাগা আছে তো খালি ব্লগ আপনার মোবাইল দেখছেন না এ পূজা চাবা আইছে দে লগ কৰিম যা সত মিছ নকৰবি সব উলাবা লাগে সব দিবা লাগবে এনে ইগলাকে দিও পূজা আৰু এ পূজা তোরে কি আপনি কথা কৈ আছা ইয়াতে আইফালে আপনি চাবা আইছে নেকি ইয়াতে বাহ হিমাংশু বাহ কিয়টা কৈ কেনে লাগছে পিংলেশ্বৰ আহি ভাল লাগছে নে আৰু এফালে এইটো ধন্দিটো ডাইৰেক্ট এইটো কেনে লাগছে পিংলেশ্বৰ আহি ভাল লাগছে নে আগতে আহিবাছিলি নে পূজাত ইয়াতে নাই আজি ফাৰ্ষ্ট আৰু আৰু এফালে ধনমণি বাই আছে আৰু এফালে মিনমোৱা কিবা মুখ চুখ গুচি আছে চুলি তুলি ষ্টেজ কৰিছে এইবিলাক বা পূজা বুলি কেনে তোৰ চালটো আকৌ ফেচবুকত কি লাগা কেলে কি লিখিছিলি তই মেকআপ নকৰা যোৱা দুজনীয়ে মোৰ বোলে একা কেনে দিম আকৌ এইফালে ধনমণি জোতা পিন্ধি আছে তই বা যদিও জোতা পিন্ধিছে আমি চেণ্ডেল পিন্ধি আহিছোঁ। আৰু যদি ভাই পিংলেশ্বৰ আহিছে কেনেকুৱা লাগিছে আজি মজা লাগিছে আৰু গধূলি আহিব লাগিব আৰু এইটো মোৰ লগৰে হয়, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব। আৰু জ্যোতি ভাৰিও এটা ইউটিউব চেনেল আছে, আপুনি মই বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আপুনি বহুত ধুনীয়া ভিডিঅ' বনাই নিশ্চয়। আৰু গাইজ এই 12 পিংলেশ্বৰ মন্দিৰৰ ওচৰতে এইটো আছে, এইটো বা কি আছে ৰহস্যজনক, মানে ৰাতিয়ে বোলে গম পাম ইয়াত ৰাতি কিবা চলিব মানে ইয়াতে। শ্ৰী শ্ৰী দেৱ বা গুৰি দেৱালয় শিৱ মন্দিৰৰ উতল মানে পিন্ধি আমি এতিয়া বৰ্তমান যাম আৰু মই বৰ্তমান য'ত আহি আছোঁ তাৰ মানে আগতে কেতিয়া আহি পোৱা নাছিলোঁ, আজি মানে প্ৰথম মিনময় ভাই ক'লে জেগা এটা আছে বুলি ইয়াতে তাতে আহি গ'লোঁ। কি জেগাই মিনময় কি হাম নেহি জানতে জানবে লাগব তই লৈছে ইয়াতে দেৰি নাফনা তই আৰু হিমাংশু ভাই কেনেকুৱা লাগিলে ইয়াত আহি মানে বহুত ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ। প্ৰথম টাইম আহিছোঁ আজি, আগতে আহিছোঁ নাই ইয়াতে আগতে নাই আহি পোৱা নাই, আজি ফাৰ্ষ্ট নেকি আজি ফাৰ্ষ্ট টাইম। আৰু ধনজিৎ ভাই কেনেকুৱা লাগিলে ইয়াতে লাষ্ট কৰি আকৌ আৰু মানে সিহঁতে মানে মিনময় লৈ হৈছিল আগতে আমি মানে চিৰিপৰা ধনজিৎ ভাইও আহি পোৱা নাই, পালে হিমাংশু ভাই আৰু মোৰ যদি ভাইও আহি পোৱা নাছিল, মানে মিনময় ভাই লৈ আহিলে ইয়াতে সেইকাৰণে আহি গ'লোঁ আৰু ইয়াতে। আৰু বহুত মানে ভোক লাগছি ইয়াতে কিবা এটা খাই দিওঁ আৰু চিকেন পোলাও হাফ প্লেট দিব। ধনমণি ভাই তিনিটা কণী খাবি নেকি তিনিটা কণী একা চচকে ঢালছে আকৌ কণী হা এফালে ধনজিৎ ভাই কি খাইছে ঘুগনি খাইছে নেকি আৰু এফালে মৃদুল দা কি খাইছে ৰোল নেকি তই কি খাইলে ম'ম' এতিয়া বৰ্তমান মই গৈ আছোঁ মানে বেজেৰা
পূজা মণ্ডপলৈকে বলক গৈ থাকোঁ। আৰু এইটো আপোনালোকে দেখিছে, চাওক কিমান ডাঙৰ ৰাৱণ বনাইছে মানে বেজেলা মিনি ষ্টেডিয়ামত। মানে আপোনালোক আহিব ইয়াতে ৰাৱণটো চাই যাব। বিজয়া দশমীৰ দিনা মানে ইয়াত জ্বলাই দিয়া হ'ব আৰু আৰু গাইজ ইয়াত মানে বেজেলা মিনি ষ্টেডিয়ামত মানে মানৱ প্ৰতিমা প্ৰদৰ্শন কৰি আছে। এয়া আপোনালোকে দেখিছে, চাওক মানৱ প্ৰতিমা প্ৰদৰ্শন কৰিছে মানে গাইজ এতিয়া বৰ্তমান আমি গৈ আছোঁ বাহাদুৰ চাৰিআলি পূজা মণ্ডপলৈকে। বলক এতিয়া বাহাদুৰ চাৰিআলিলৈকে গৈ থাকোঁ। আৰু আপোনালোকৰ যদি অষ্টমী স্পেচিয়েল ব্লগ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।